হাই ফ্ৰেণ্ড, ৱেলকাম টু মাই চেনেল ৰিতু টুডে। তো আপোনালোকৰ কি খবৰ? মোৰ খবৰ খুবেই ভাল, একদম মজা। কিন্তু বতৰটো আজি পূৰা মজা দিছে, কাৰণ বহু দিনৰ মূৰত ভালকৈ ৰ'দ দিছে, কিন্তু গৰমো পৰিছে আৰু ভালেই লাগিছে বতৰটো এনেকুৱা কৰাৰ কাৰণে। তো কাম কাজ কৰি মেলি আজৰি হ'লোঁ। আজৰি হৈ অলপমান পাকাতে বহিছোঁ, অলপমান ৰেষ্ট লৈছোঁ। ৰেষ্ট লোৱাৰ পিছত অলপমান পাছত ভাত বনাবৰ হ'লেই, কাৰণ কামৰ শেষেই নাই আমাৰ। তো অলপমান পাছত ভাত বনাব হ'লেই। তো ভাত বনাই মেলি কি কৰোঁ আপোনালোকক দেখাম বাৰু। আৰু মোৰ ভিডিঅ'বোৰ যদি ভাল লাগে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু পহিলা বহাগত মইনো ক'লৈ গৈছিলোঁ আপোনালোকক দেখুৱাম। ভিডিঅ'টো একদম স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব। তো চাই থাকক। क्या খুব উঠিবা ইচ্ছা আর কি। পাছৰ ঘণ্টাত ইমান মানুহ দেখি ইমানেই ভাল লাগিছে। প্ৰায় 2 বছৰ দেখা গৈছে, খুবেই ভাল লাগিছে। আগৰ দিনবোৰ ঘূৰি আহি ভাল লাগিছে লগাতকৈ। চাই থাকক ভিডিঅ'টো। আম্বা দিয়ে গেছে। নালাগে নালাগে নালাগে, ফটা চটা নালাগে। বাবাতে বসছে এতে কি ল'বে? এইবাৰ আকৌ কি ল'বা? 20 টাকা। কিমান দাম? একোৱেই নাই। আজিলৈ ইমানেই, বাই বাই।